हेलो बंधु बान्धवीসকল তৃষ্ণা শইকীয়াৰ অন্যটি ভিলগলৈ আপোনালোকক স্বাগতম। খবৰ নিশ্চয় ভাল আপোনালোকৰ সকলোৰে, আমাৰো ভাল। আৰু এতিয়া এয়া কি বাৰু লেটা পলু মায়ে দি পঠিয়াইছিলে ঘৰৰ পৰা। এয়া লেটা পলু চালনীখনত চালনী আৰু এয়া গুচাইও দি পঠিয়াইছিলে। এতিয়া মই ধুনীয়াকৈ ধুই এয়া গৰম পানীত উতলাই আছোঁ অলপ দেৰি কাৰণে সিজিবলৈ। তাৰপিছত আৰু গৰম পানীৰ পৰা কাঢ়ি থ'ম পানীখিনি আৰু এয়া খৰাহিত কাঢ়ি থলোঁ। কাঢ়ি এয়া পিঁয়াজ জলকীয়া এনেকৈ ৰেডি কৰি লৈছোঁ আৰু এয়া পলুখিনিও কাটি লৈছোঁ নিজৰ ষ্টাইলত। বেলেগ বেলেগকৈ ষ্টাইলত কাটিব পাৰে, ফালিও দিব পাৰে বা মাজতে কচিও দিব পাৰে দুটুকুৰা কৰি। তেনেকৈয়ে মই ফালি লৈছোঁ। আৰু আপোনালোকে খাই কেনেকুৱা পায় বাৰু এইটো বস্তু? সকলোৱে নাখায় চাগে ন? সকলোৱে নাখায় বাৰু, আৰু কিছুমানে ঘিণো কৰে, কিনো ক'ব। আৰু খোৱাসকলেতো বহুত ভাল পায়, বিচাৰিয়ে ফুৰে। আৰু এয়া মই বনাবলৈ লৈছোঁ। মইতো বহুত ভাল পাওঁ এইটো বস্তুৱে, ভাত খাই দিব পাৰিম আৰু আমাৰ ঘৰতো সকলোৱে নাখায় বাৰু দেই। শাহু মাও নাখায়, বৌহঁতেও নাখায়। খাওঁ আমাৰ পৰিয়ালটোৱে মাত্ৰ, মানুহজন মই আৰু ল'ৰা দুটাই খাওঁ আৰু ভাল লাগে আৰু সেইকাৰণে খাওঁ। এই আপোনালোককো দেখুৱাইছোঁ। এয়া আপোনালোকৰ মাজতো সকলোৱে নাখাব পাৰে, সেইকাৰণে মোক বেয়াকৈ নাভাবিব বা ঘিণ নকৰিব আৰু চাব ভিডিঅ'টি। ইয়াত কেইটামান কেঁচা জলকীয়াও দি দিছোঁ গোটাকৈ, আৰু ফালি দিলে ৰিয়ানে খাব নোৱাৰিবৰ কাৰণে গোটা গোটাকৈ দিছোঁ। এয়া তেলত দি লৈছোঁ। বেছি সময় নালাগে ভাজিবলৈ, যিহেতু মই বইল কৰি লৈছোঁ। আৰু এতিয়া ধুনীয়াকৈ আন্দাজমতে মানে সোৱাদ অনুসাৰে আৰু নিমখ হালধি দিব। নিমখ হালধি দি লৰাই থাকিম আৰু অলপ দেৰি পিছত হৈ যাব। আৰু বেছিকৈ তেলো দিয়া নাই, বস্তুটো এনেও তেলিয়েই হয়, সেইকাৰণে বেছি তেল দিয়াও নাই। এয়া অলপ সময়ৰ কাৰণে মই ভাজিম ধুনীয়াকৈ, আৰু অলপ সময়ৰ পিছত হৈ যাব। আৰু আপোনালোকে কেনেকুৱা পাইছে বাৰু মোৰ ভিডিঅ'সমূহ চাই? ভাল পাইছেনে? প্লিজ মৰম দিব অনুগ্ৰহ কৰি। আৰু আপোনালোকৰ মৰমৰ অবিহনে মই আগবাঢ়িব নোৱাৰোঁ। লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে ফেচবুকত চাই আছে সেইসকলে ফ'ল' কৰিব, শ্বেয়াৰ কৰিব। আৰু এতিয়া মোৰ পলু ভজা হৈ গৈছে। এতিয়া এয়া গেছ বন্ধই কৰি দিম। আৰু এইফালে মই ভাতৰ কাঁহীখন সজাই ল'লোঁ ধুনীয়াকৈ। এইফালে পলু দি দিছোঁ, আৰু এইফালে দালি, কাচকল ভাজি, এইফালে ঘৰত বনোৱা আমৰ আচাৰ, নেমু জলকীয়া সৈতে থালখন এনেকৈও সজালোঁ। আৰু প্লিজ মৰম দিব, সকলোৱে মোক আগবাঢ়ি যোৱাত সহায় কৰিব দেই। সকলোৱে মোৰ এই মিনি ভ্লগটি যেন চাই ভাল পায় আৰু মোক মৰম দি যায়। আৰু এইকেইদিন মই মিনি ভ্লগেই দি আছোঁ বাৰু, ওলাই যাবলৈ তেনেকৈ ক'লো হোৱা নাই। আৰু আজিলৈ আহিছোঁ, বাই।